আমি এই পুখুৰীটোত মাছ ধৰিব লৈছোঁ আৰু এই পুখুৰীটো মানে আজি বহুত দিনৰ পৰা সিঁচি থকা হৈছে। ইয়াত থকা যিমানবোৰ ডাঙৰ মাছ সেইবোৰ আগতীয়াকৈ আমি মাছবোৰ ধৰি পেলালোঁ। এতিয়া যিবোৰ তাত তলত আছে সৰু মাছ, যিটো 100 গ্ৰাম 50 গ্ৰাম চাইজৰ, সেইবোৰ মাছ আমি ধৰিম আৰু এইবোৰ মানে অৰ্ডাৰ আছে আমাৰ, সেইমতে আমি মাছবোৰ ধৰি পানি মানে আমি ৰাখি দিম। তাৰপিছত যিবোৰ অৰ্ডাৰ আছে আৰু অৰ্ডাৰ যেনেকৈ লৈছোঁ তেনেকৈ আমি মাছটো গ্ৰাহকক দিম। আৰু এইটো পুখুৰীত দেখিছে আপুনি বহুত মাছ আছে, ভাবিব নোৱাৰা মাছ আছে। আমি এতিয়া মাছ ধৰিম, আপোনালোকে চাই থাকক ভিডিঅ'ত। চাওক আপোনালোকে দেখুৱাই বহুত মাছ ধৰিছোঁ। মোবাইল চাবলৈ গোটেই পানী পৰি গৈছে। কমলকাপ মাছ ধৰিবলৈ বহুত ভাল, খেদি খেদি ধৰি পেলাই বহুত গ'ল মাছ। এইজনীহে 300 গ্ৰাম আছে কমলকাপ মাছ। আৰু এজনী ধৰিম এতিয়া, আপোনালোকে চাই থাকক। বহুত টেঙা। মাই গড, সেইজনী চাওক। আছে ये देख ले কেনেকৈ ধৰিব পাৰিছে আপোনালোকে পাৰিব। মাছক খেদি খেদি ধৰা হৈছে। বহুত ভাগৰ লাগি গৈছে মাছ ধৰি ধৰি। এয়া বহুত ধৰিলোঁ কমলকাপ মাছ, আৰু তেনেকৈ বহুত আছে, ধৰিব লাগিব। সেইজনী চাওক, আপোনালোকক ধৰিম এতিয়া। সেইজনী চাওক, সেইজনী দেখিছে আপোনালোকে। এইজনী তলৰ মাছ নে বোকাত সোমাই গৈছে, মাছ ধৰিবলৈ মানে অলপ দিগদাৰে হৈ গৈছে। পানী বেছি নাই, তথাপিও মানে তলৰ মাছ যে বোকাত সোমাই দিছে। আৰু এজনী মই এতিয়া ধৰিম, আপোনালোকৰ মুখত চাই থাকক আপোনালোকে। फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल देवाशीष ब्लॉग एंड फिश फार्म। आज এটা মই নতুন ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, কাৰণ বহুত দিনৰ মূৰত আজি
এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ দিব বিচাৰিছোঁ। আজি মোৰ মাছৰ কিছুমান অৰ্ডাৰ আছে, বহুত মাছ যাব, ডিব্ৰুগড় যাব। তাকে আজি আমি পেকিং কৰা আমি পলিথিনবোৰ কাটা হৈছে আৰু আপোনালোকক দেখুৱাই যাম আমি মাছবোৰ কেনেদৰে ধৰিম আৰু কি মাছ দিম আৰু কি সাইজৰ মাছ আমি কেজি ওজনত দিম আৰু কেজিত কিমানটা মাছ উঠে সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আমি মাছৰ পেকিঙৰ বাবে পলিথিন কাটি থকা হৈছে আৰু এনেকুৱা আমি পলিথিন বহুত কাটিব লাগিব। এইটো আপোনালোকক দেখুৱাম। এইটো সাইজৰ পলিথিন আমি বহুত কাটিব লাগিব আৰু এই পলিথিনটো আপোনাৰ 25 কেজি আহে, এইটো ৰোলত আহে এনেকুৱা পলিথিনটো। আৰু এই পলিথিনটো আমি অৰ্ডাৰ দি অনা হৈছে আৰু এই পলিথিনটোৱে আমি মাছ পেকিং কৰি ইয়াত অক্সিজেন গেছ ভৰাই মাছ পেকিং কৰি আমি বহুত দূৰ জেগালৈ দিব পাৰোঁ। এইটো মোৰ সন্মুখত দেখিছে আপোনালোকে, এইটো ডাঙৰ টেংকি হয়। এইটো আমি ইয়াত যিবোৰ মাছ আমি আজি দিম সেই মাছবোৰ ইয়াত ষ্টক কৰি ৰখা হৈছে। ইয়াত নাই কমেও 2 কুইণ্টেল মান মাছ আমি ষ্টক কৰি ৰাখিছোঁ আৰু ইয়াত আপোনাৰ ৰৌ, মিৰিকা, বাহু, কুঁহি, মালি তেনেকে আমি মাছবোৰ ষ্টক কৰি ৰাখিছোঁ আৰু এই ষ্টকত কৰি থোৱা টেংকিটোৰ পৰাই আমি আজি মাছবোৰ দিয়া হ'ব আৰু বহুত ভাল চাইজৰ মাছ হয় এইবোৰ। আৰু এনেকে আমি গোটেই 24 ঘণ্টা আমি এনেকে চাৱাৰ দি ৰাখিব লগা হৈছে, কাৰণ চাৱাৰ দি ৰাখিলে মাছটো ভালকে থাকে আৰু অক্সিজেনটো তেহেঁতৰ কাৰণে কমি নাযায়, অক্সিজেনটো ধুনীয়াকে পাই যায়। এনেকে আমি গোটেই 24 ঘণ্টাই আমি চাৱাৰ দি ৰাখিব লগা হৈছে, কাৰণ আমি দূৰ জেগালৈ মাছ পঠিয়াম যে, সেইকাৰণে আমি 1-2 দিনৰ আগতে আমি মাছটো ধৰি ইয়াত ষ্টক কৰি ৰাখিছোঁ, কাৰণ মাছৰ পেটত যাতে কোনো খাদ্য নাথাকে আৰু সেইবাবে আমি ইয়াত পানী অলপ সৰহকে পানী ভৰাই এই টেংকিটোত আমি ইয়াত ষ্টক কৰি ৰাখিছোঁ। আমি আধা ঘণ্টামান পিছত আমি এই টেংকিটোৰ পৰা পানীটো আমি আউট কৰি পঠিয়াম, কাৰণ আমাৰ য'ত অৰ্ডাৰ আছে মানুহ আহি আছে আৰু সেইবাবে আমি সেই টেংকিটোৰ পৰা পানীটো আমি আউট কৰি যিবোৰ মাছ আছে মাছবোৰ ধৰি আমি পেকিং কৰি ৰাখিম। আৰু এনেকে আমি চাৱাৰ দিয়ে ৰাখিব লগা হৈছে। চাৱাৰ দিলে মাছ কোনো মৰাৰ চান্স নাথাকে আৰু মাছটো বহুত ভালকে যাব, যিমান দূৰে হওক বহুত ভালকে যাব। সেইকাৰণে আমি ইয়াত গোটেই 24 ঘণ্টা ইয়াত চাৱাৰ দি ৰখা হৈছে আৰু চাৱাৰ লগতে ইয়াত আমাৰ কিছুমান মেডিচিনো দিয়া হৈছে, যেনেকে পটাছ, যাতে মাছৰ কোনো গাত বীজাণু নাথাকে, ঘাঁ নালাগে। মাছৰ যদি কেনেবাকে ঘাঁও থাকে, ঘাঁটো এই পটাছৰ যোগেদি দিয়াৰ লগে লগে ঘাঁটো শুকুৱাই যাব। সেইকাৰণে ইয়াত আমি পটাছ আৰু কিছুমান দৰৱ, ভিটামিন দি থোৱা হৈছে, যাতে আমি দিয়া মাছখিনি যাতে যিজন মানুহে পুখুৰীত মেলিব সেই পুখুৰীত যাতে ভালমতে পায়গে আৰু ভালমতে ডাঙৰ দীঘল হৈ তেওঁ স্বাৱলম্বী হ'ব পাৰে। সেইবাবে ইয়াত বহুত যত্নৰে ইয়াত ভালকে মাছটো ৰখাই থোৱা হৈছে। এনেকে আমি টেংকিটোৰ পৰা পানীটো আউট কৰি দিছোঁ আৰু এনেকে আমাৰ তলেদি যিটো আমাৰ পাইপ আছে, পাইপেদি পানীটো আউট কৰি দিয়া হৈছে, বাঢ়ি কৰি দিয়া হৈছে। আৰু এই পানীটো আমাৰ যিটো আমাৰ পিছফালে এইটো পুখুৰী আছে, এই পুখুৰীটোলৈ পানীটো গুচি আহিছে, যাতে সেই টেংকিটোত থকা পানীখিনি সোনকালে এদা হৈ যায়। সেইকাৰণে আমি পানীটো অলপমান খুলি দিয়া হৈছে। আৰু এনেকে বহুত পানী আছে টেংকিটোৰ ভিতৰত, সেইকাৰণে অলপ টাইম লাগিব। এনেকে টাইম আপোনালোকক দেখুৱাই আছে, সেইকাৰণে পানীটো কেনেকে আপুনি টেংকিটোৰ পৰা বাঢ়ি কৰি দিছোঁ আমি। আমাৰ পেকিং কৰি হৈ গ'ল আৰু এনেকে আমি এতিয়া 12টা পেকিং কৰিছোঁ আৰু লাগিব আৰু 15টামান পেকিং। তেনেকে পেকিং কৰি আমি ইয়াত মাছ ভৰাই আমি দিম। ইতিমধ্যে আপোনাৰ আমাৰ যি মাছ নিবলৈ আহিব ডিব্ৰুগড় পাৰ্টি আহি পাইছেহি, সেইকাৰণে আমি এতিয়া অলপ পিছতে ইয়াত মাছ পেকিং কৰিম আৰু আপোনালোকক দেখুৱাম কেনেদৰে মাছ পেকিং কৰিম আৰু কি মাছ কিমানকে দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এনেকে আমি 2 ঘণ্টা আঢ়ৈ ঘণ্টা বাটৰ কাৰণে ভালকে পেকিং কৰি দিব লাগিব, কাৰণ ৰাস্তা বেয়া ডিব্ৰুগড়লৈ যোৱা। সেইকাৰণে আমি ভালকে দিম, ডাবুল পেকিং কৰি দিছোঁ যাতে পেকেটটো নাফাটে। সেইকাৰণে আমি ডাবুল পেকিং কৰি দিয়া হৈছে। এনেকে আমি মাছ ভৰাই এটা দুটাকে পেকিং কৰিবলৈ আৰম্ভ কৰি দিলোঁ
আৰু কাৰণ যিমান পায় সোনকালে দিব পাৰি আমাৰ কাৰণে ভাল আৰু দূৰ বাট সেইকাৰণে মানে এনেকৈ আমি এটা এটা কৰি পেকিং কৰি আমি এনেকৈ ইয়াত ৰাখি থৈ দিছোঁ। এতিয়া আমি অক্সিজেন গেছ দিম, সেয়া চাওক আপোনালোকে। এনেকৈ আমি বহুতকেইটা পেকিং কৰিলোঁ আৰু বিশেষকৈ আজি বহুত ৰ'দ দিছে, মানে পানীটো বহুত গৰম হৈ গৈছে। সেয়া আমাৰ মাছ পেকিং কৰা হৈ গ'ল, 110 কেজি মাছ পেকিং। ইয়াত সেয়া 19টা পেকিং কৰা হৈ গ'ল। সেয়া ডিব্ৰুগড় যাব, কৈ যাব পাৰিম। উলিয়াই দিয়া। পেকিং কৰা হৈ গ'ল, 19টা পেকিঙত 110 কেজিকে দিছোঁ আমি। বহুত ভাগৰ লাগি গ'ল আজি মাছ পেকিং। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, মানে কষ্ট হ'ল, বহুত ভালকে দিব লগা হৈ যায় কাৰণ ডিব্ৰুগড়লৈ যাবতো, সেইকাৰণে মানে মাছটো পেকিংটো ভালকে কৰিব লগা হৈছে। ৰবা ৰবা ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ মাছৰ কিবা প্ৰয়োজন হয়, মাছ পোৱালি লাগে, মোক যোগাযোগ কৰিব পাৰিব। মোৰ নম্বৰটো দিয়া থাকিব, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু ইমানতে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জেগা যাব দাদা, গুগল এপত কথা।